ब्रेकिंग न्यूज़। तो आज का वीडियो होने वाला है बहुत ही ज़बरदस्त, क्योंकि आज हम हैं अपने गाँव में मौज कर रहे हैं। অসমীয়াত কৈ আছোঁ শুনক। আজি আছোঁ মই নিজৰ গাঁৱৰ নামঘৰত, আৰু আজি আমাৰ গাঁৱৰ নামঘৰত বৰসভা পাতিছে। তাতে মানে আছোঁ, আমাৰ হাতীয়ামুখা মামা আছে, এতিয়াহে দেখিছোঁ। আৰু ইফালে আছে বুট প্ৰসাদ চকত এইবিলাক মানে ঠিক ৰেডি কৰি আছে যাতে ৰাইজক দিবলৈ পায়। আৰু এইফালে চাওক ভাং লাডু, মিঠৈ লাডু মই ভাং লাডু বুলি কৈছিলোঁ, একচুৱেলি মিঠৈ লাডু হয়। এয়া হ'ব মিঠৈ লাডু। এইফালে আছে কল, আৰু সেইফালে আছে আপেল চাপেল, একদম মানে যোনটো বস্তু চাব সেইটোৱে বস্তু মানে এটা চহিয়া একদম এটা পাচি একদম পূৰা ভৰ্তি হৈ আছে পূৰা মিনিমাম। আৰু এইফালে আছে আমাৰ গাঁৱৰ খোৱাহঁতে আছে, খোৱা ককাহঁতে একদম পূৰা একদম ধুনীয়াকৈ। আৰু এইফালে আমাৰ উমা খোৱা আছে, এইফালে একদম চাৰিওফালে গোটেই ৰাইজক আপোনালোকক মই দেখুৱাই আছোঁ। চাওক কি ধুনীয়াকৈ দেখুৱাই আছোঁ, আৰু দেখুৱাই আছোঁ। চাওক এই খোল বজাই আছে, খোল ধুনীয়াকৈ খোল বজাই আছে, দেখুৱাই আছোঁ কোনে খোল বজাই আছে দেখুৱাইছোঁ আপোনালোকে। এই চাগে লগতে এয়া চাব, এয়া আমাৰ ধংখোৱা তালি বজাই আছে, মানে এয়া ধংখোৱাই আছে। ধংখোৱা মানে একচুৱেলি তালি বজোৱা নহয়, হাঁচপি মাৰি আছে। তাৰমানে নামঘৰত সদায় হাত চাপৰিটো মাৰিব লাগে, মানে যেতিয়া চবেই মাৰে সেইকাৰণে আমিও মাৰিব লাগে। এইফালে আছে আমাৰ ৰাইজসকল, মহিলা বান্দিল, এইফালে আছে বা গোটেইখিনি আছে। আৰু এইফালে আছে ৰাইজে গোটেই একদম নাম চাম গাই পুৱা ফুটি ফুচাল হৈ আছে। এইফালে আছে টুটুপাহঁত আছে, এই আছোঁ এই সকলো ঘৰ বুলি নকওঁ, গাঁৱৰ মানুহখিনি আছে, সকলোখিনি চিনাকি মানুহে। আৰু এইফালে এতিয়া আপোনালোকে দেখিব পাইছে, এইফালে আছে চুপি, এজনী মাইনা আমাৰ বা, এইফালে মেঘালী আছে, আৰু সেইফালে আছে ডাঙৰ বা। এইকেইজনী ঘৰৰ ছোৱালী বুলি কৈছোঁ, কাৰণ ঘৰৰ হয় ন, সেইকাৰণে কৈছোঁ। আৰু আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব কমেণ্ট কৰি। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব। শ্ৰীপ্ত ট্ৰেভেল ব্লগ ইউটিউব চেনেলটো, আৰু আপোনালোকৰ চেনেলটো ভিডিঅ'টো চাব, আৰু বহুত চাই ভাল হ'ব। কাৰণ আমাৰ নামঘৰত বহুত ডাঙৰকৈ এবাৰ আগতকৈ বহুতবাৰকৈ এতিয়া মানে ডাঙৰকৈ বৰসভা পাতিছেতো, মানে বহুত ৰাইজ আহিছে, বহুত মানুহ আহিছে। আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ, এয়া চাওক কি ধুনীয়াকৈ দেখুৱাই আছোঁ, দেখিছেনে কি ধুনীয়া লাগিছে। মাহঁতে একদম পূৰা নাচি একদম পূৰা গাই আছে, ফূৰ্তি কৰিছে। আপোনালোকে নিজে চাওক, নিজে শুনক।
হা কি হা দেখা পাপা লগত আছে